2028 চন ব্ৰহ্মপুত্ৰ উপত্যকালৈ চাওলুং চুকাফাৰ আগমনৰ 8 বছৰ পূৰ্ণ হ'ব। মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে ৰাজ্য চৰকাৰে চাওলুং চুকাফাৰ অসমলৈ আগমনৰ 8 বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণটোক এক বিশাল আৰু অভূতপূৰ্ব আয়োজনেৰে সগৌৰৱেৰে উদযাপনৰ পৰিকল্পনা কৰিছে। এই আয়োজন হ'ব চুকাফা আৰু অসমীয়া জাতিৰ ঐতিহাসিক তথা সাংস্কৃতিক ঐতিহ্যক সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ এক সোণালী সুযোগ। মই অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনাম, চাওলুং চুকাফাৰ 8 বছৰ অসম আগমনক ৰাজ্য চৰকাৰে পালন কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আৰু কি ধৰণে আমি পালন কৰিম তাৰ বিষয়ে সমূহ ৰাইজৰ পৰামৰ্শ আজিৰ এই স্বাধীনতা দিৱসৰ মঞ্চৰ পৰাই মই আহ্বান কৰিছোঁ। 2028 বৰ্ষটো অসমৰ কাৰণে আন এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ। এই বছৰটোতে 1828 চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ 200 বছৰ সম্পূৰ্ণ হ'ব। অসমৰ স্বাভিমান ৰক্ষাৰ বাবে যুঁজখনৰ এই 200 বছৰ পূৰ্তিকো ৰাজ্য চৰকাৰে বিশেষভাৱে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।